हेलो बंधुসকল কেনে আছে নিশ্চয় সকলোৱে ভালে আছে আপোনালোকৰ কাৰণে লৈ আহিছো এটা নতুন ভিডিঅ অসমীয়া হাতৰ তেতিয়ালে বলক আজি ভিডিঅটো আৰম্ভ কৰো পানীৰ মাজত জন্ম তাৰ দুই আখৰৰ প্ৰাণী শেষৰ আখৰ বাদ দিলে হয় মহাৰাণী কিয় পাৰি ইয়াৰ আনসাৰটো অলপ চিন্তা কৰিলে পাই যাব আপোনালোকে ইয়াৰ আনসাৰটো হ'ব মাছ সোৱাৰ খুঁটো বাদ দিলে মাহ হ'ব টিক টিক টেক টাক মূৰত লাগিল পাক পতিত ছমাহলৈ থাক অলপ চিন্তা কৰক পাই যাব ইয়াৰ আনসাৰটো ইয়াৰ আনসাৰটো হ'ব জেওৰা হয় বন্ধু মাটিৰ জন্ম পানীত বা এনে কি বস্তু কোৱাচোন বাই ইয়াৰ আনসাৰটো হ'ব নাও জয় আছিল কামত ক'ব নোৱাৰিলো লাজত মোৰ এটা কাম আছিল দুই ঠেঙৰ মাজত হয় বন্ধুসকল এটা নেগেটিভ নিনিব ইয়াৰ আনসাৰটো হ'ব গাই খিৰোৱা মাকে বৰহী বাই পুতেকে স্বৰ্গলৈ যায় ইয়াৰ আনসাৰটো হ'ব বাঁহজোপা হেল্ল' বন্ধুসকল কম্পিউটাৰৰ অসমীয়া নামটো কি প্লিজ আপোনালোকে কমেণ্টত জনাব গতিকে আজিৰ ভিডিঅ'টো ইমানেই সকলোৱে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব সকলোৱে ভালে থাকক সকলোৱে সুস্বাস্থ্য কামনা কৰিলোঁ